হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ পূবালী ব্লগ এণ্ড কিটচেনৰ অন্য এটা মিনি ব্লগৰ সৈতে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰো ঠিকে থাকে আছোঁ। আজি বৰ ধুনীয়া চিকেনৰ ৰেচিপি এটা বনালোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকৈ বনালোঁ। এইফালে আজি আমাৰ মিস্ত্ৰী আহিছে, পাকঘৰৰ কাম কাজ চলি আছে। এয়া অলপ চলপ হৈছেগৈ আৰু বহুখিনি বাকী আছে। আকৌ এইফালেও আৰু এটা ৰুম আমাৰ বনাই থকা হৈছে। এয়া বহুত দিন মিস্ত্ৰী অহা নাছিলে, সেইকাৰণে কাম ৰৈ আছিলে। আজিৰ পৰা আকৌ ষ্টাৰ্ট হৈছে আৰু ইফালেও আৰু এটা ৰুম বনাই আছে। এয়া এইফালেও আৰু এটা ৰুম এয়া আমাৰ বনাই আছে। এয়া এইফালে মায়ে মিস্ত্ৰীৰ কাৰণে এয়া চাহৰ যোগাৰ কৰিছে। এইপিনে নৰসিংহ দি বনাই আছে পিঠা। এয়া ধুনীয়াকৈ নৰসিংহ দি বনোৱা পিঠা। এইদৰে নৰসিংহ দি বনোৱা পকৰি বা পিঠা কোনে কোনে ভাল পায় নিশ্চয় কমেণ্ট কৰি জনাব। মোৰ কিন্তু এই নৰসিংহ দি বনোৱা পকৰি বা পিঠাটো বহুত বেছিয়ে ভাল লাগে আৰু আপোনালোকো চাগে নিশ্চয় ভাল লাগে। আৰু যাৰ যাৰ ভাল লাগে নিশ্চয় কমেণ্ট কৰি জনাব এইদৰে খাই কোনে কোনে ভাল পায়। আৰু এইফালে দেখিছেনে বাৰু আমাৰ হালধীয়া কৰবী ফুলজোপা ডাল ভৰি ভৰি লাগিছে। এয়া দেখিয়ে মনটো ভাল লাগে, বহুতখিনিয়ে ফুলিছে। আৰু ইয়াতে এটা বৰ ধুনীয়া চৰাই বাঁহো হৈছে। ইয়াতে চৰাই এহাল আহিছে আৰু ধুনীয়াকৈ বাঁহ সাজিছে। আগতো এইদৰে আহে, আহি পিনি বাঁহ সাজে, তাৰপিছতে আকৌ নিজে নিজে যায়। আৰু এইফালে ৰাতি অকণমান কুকুৰা মাংস আনিছিলে, সেইকাৰণে ডাঙৰ চাইজৰ দুটা আলু কাটি ল'লোঁ। এইপিনে জলকীয়া আছে, নহৰু কাটি লৈছোঁ এইদৰে, আৰু এয়া আছে বিলাহী। মায়ে আদা আৰু পিঁয়াজখিনি কাটি আছে। এইফালে গধূলি সময়ত খাই আছোঁ চিংৰা। চাহৰ লগত খাই ভাল লাগে। আজি চাহ বনাবলৈ এলাহ লাগিছে, গতিকে বনোৱা নাই, এইদৰে খাইছোঁ। এয়া আমাৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল ৰাতিৰ ভাতৰ কাঁহীখন। এইপিনে ধুনীয়াকৈ কুকুৰা মাংস অকণমান জ্বলা দি বনোৱা লৈ ল'লোঁ। এয়া খাবলৈ বহুত বেছিয়ে ধুনীয়া হৈছিলে। লগতে ল'লোঁ নেমু টেঙা আৰু দাইল আছে, আৰু এইপিনে এটা জলকীয়া লৈ ল'লোঁ। আজিলৈ আহিছোঁ দেই, ধন্যবাদ।